নাৰীয়ে যি কাপোৰেই নিপিন্ধক কিয় পুৰুষৰ দৃষ্টি লোভিয়া হ'লে উলংগ দেখিবই। ঠিক তেনেকৈ স্বামীয়ে যিমানেই উপাৰ্জন নকৰক কিয় পত্নী লোভিয়া হ'লে অভাৱ হ'বই। তেল মাৰা স্বভাৱটো মোৰ নাই। যি সঁচা তাকে চিধা চিধিকৈ কৈ দিয়া মানুহ মই। তাত মোক কোনোবাই ভাল পায় বেয়া পায় ঘেণ্টা মতলব নাই। এজন মানুহৰ সৌন্দৰ্য তেওঁৰ ৰূপত নাথাকে, তেওঁৰ আচৰণত, কথাত আৰু মানসিকতাত। এজন মানুহে আন এজন মানুহক কৰা শ্ৰদ্ধা আৰু নাৰীক কৰা সন্মানৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ পাৰিবাৰিক শিক্ষা কেনেকুৱা। দেখিবলৈ ধুনীয়া হোৱাতকৈ ষ্ট্ৰং হোৱাটো বেছি প্ৰয়োজনীয়। আগৰ দিনৰ মানুহবোৰ বেছি শিক্ষিত নাছিল, সঁচা কথা, কিন্তু তেওঁলোকে কেতিয়াও নিজৰ মাক দেউতাকক অত্যাচাৰ কৰা নাছিল। কিন্তু আজিকালি কিছু সংখ্যক মানুহে পাহৰি গৈছে সকলো। মনত ৰখাটো ভাল, এদিন তুমিও সন্তানৰ মা দেউতা হ'বা। আনৰ চৰিত্ৰ খুচুৰাৰ আগত নিজৰ চৰিত্ৰ 10 বাৰ খুচৰি চাবাচোন। কাৰণ ভাল মানুহে কেতিয়াও আনৰ চৰিত্ৰ নুখুচাৰে। লাগিলে প্ৰিয়জন জীৱনলৈ দেৰিকেই আহক, কিন্তু সঠিক এজন আহিব দিবা। কাৰণ গোটেই জীৱন তেওঁৰ লগত থাকিব লাগিব। হয়, সেইজনী ছোৱালী টকাৰ প্ৰেমত কেতিয়াও নপৰে যিজনী ছোৱালীয়ে মাক দেউতাকৰ অভাৱ দেখি তাই নিজৰ সৰু সৰু আমেজবোৰ ত্যাগ কৰে। প্ৰতিজনী ছোৱালীয়ে কাৰ, বাইক, DSLR নিবিচাৰে। কিছুমানে দেউতাকৰ দৰে সৎ পথে উপাৰ্জন কৰা চাইকেলখনতো সুখী হোৱাৰ সপোন দেখে। গতিকে সেইজনক ভাল পোৱা যিয়ে তোমাক হেৰুৱাব ভয় কৰে, তোমাৰ মনটোক বুজি উঠে, তোমাক গুৰুত্ব দিয়ে। সঁচাকৈয়ে এজনী ছোৱালী নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো খুবেই জৰুৰী। টকাৰ বাবে নহয়, তাই নিজৰ আত্মসন্মানৰ বাবে। যিজনী ছোৱালীয়ে ঘৰৰ অভাৱ, দেউতাকৰ কষ্ট বুজি পায়, সেইজনী ছোৱালীয়ে ল'ৰাৰ জীৱনৰ লগত কেতিয়াও নেখেলে। মনত ৰাখিবা, সেইজনকহে আপোন কৰি লোৱা যিয়ে সমাজৰ আগত তোমাক গ্ৰহণ কৰিবলৈ লাজ নকৰে। আৰু কিছুমান ছোৱালীক কৈছোঁ, তোমালোকে যিমানেই চুটি চুটি কাপোৰ নিপিন্ধা কিয়, ভালটো কিন্তু চাদৰ মেখেলা বা চুইজাৰ পিন্ধাকেইজনীকহে লাগে। কিন্তু ভাল সেইজনক পোৱা যিয়ে তোমাক পাই দ্বিতীয়জনৰ কথা নাভাবে। এজনী ছোৱালীয়ে জীৱনত আটাইতকৈ বেছি আশা কৰা বস্তুটো হৈছে এজন কেয়াৰ কৰা লাইফ পাৰ্টনাৰ। বেলিটোও অকলশৰীয়া, কিন্তু সদায় পোহৰ দি থাকে। আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক, সদায় নিজকে সুখী আৰু সৰলতাৰে ৰাখক। ভাল পোৱাটো কোনো পাপ নহয়, মানুহবোৰহে পাপী। ভাল পোৱাই মানুহক নকন্দুৱাই, মানুহে মানুহক কন্দুৱায়। ভাল পোৱাই মানুহক কষ্ট নিদিয়ে, মানুহে মানুহক কষ্ট দিয়ে। এইটোৱেই বাস্তৱ। ধনী ঘৰত জন্ম ল'লে জীৱনটো উপভোগ কৰিব পাৰিবা, কিন্তু দুখীয়া ঘৰত জন্ম ল'লে জীৱন মানে কি বুজি পাবা। শেষত এইটোৱে ক'ম, যিসকল মানুহৰ কাম নাথাকে সেইসকল মানুহে আন মানুহৰ দুখ খুচৰি ফুৰে। কাৰণ তেওঁ নিজেও নকৰে, আনকো কৰিব নিদিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা নিশ্চয় কৰি দিব। যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিবলৈ নাপাহৰিব। জয় আই অসম।